I am Corona. I am the new model of Corona. I am the Omicron Corona. সাগৰ 13 নদী পাৰ কৰি মই বিভিন্ন দেশত গৈ বিভিন্ন জেগাত মোৰ যোনটো তাণ্ডৱ আছে সেই তাণ্ডৱটো ইতিমধ্যে চলাইছো। আপোনালোকে হয়তো ভাবিছে মই ইংৰাজীটো কথা পাতিছো, অসমীয়াটো কথা পাতিছো, মই হিন্দীটো পাতিব পাৰো কাৰণ বহুত জেগাত মই গৈ আহিছো আৰু বিভিন্ন মানুহক মই লগ কৰি আহিছো। মই বহুত দেশৰ ভাষা জানো আৰু বহুত কথা মই শিকিছো। বহুত কম সময়ত বহুত দেশ ফুৰিলো, কিন্তু মই একদম মোৰ মানে একদম ভাগৰ লাগি গৈছে। কিন্তু বহুত মানুহে বহুত চিন্তা কৰি থাকে, মানে বিদেশ ফুৰিব যাম, ক'ৰবালৈ যাম, এনেকুৱা সপোন দেখি থাকে, কিন্তু নিজৰ জন্মত সেই সপোনটো পূৰা কৰিব নোৱাৰে। কিন্তু মই জন্ম হৈ পিনে কিমান বিদেশ ঘূৰিছো নহয়। অ' মাই গড, আই এম সো হেপী। Australia, Britain, Israel, Belgium, Czech Republic, Hong Kong, Italy, Germany, Netherlands. Oh my god. আৰু কিমান জেগাত যে ঘূৰিছো মই। আজি শুভ মুহূৰ্তত শুভ ক্ষণত মই চবতছে প্ৰথমতে চাইনাৰ উহান নামৰ জেগাডোখৰক কৌটি কৌটি প্ৰণাম যাচিছো। কাৰণ যদি চাইনা নহ'লহেঁতেন নহয় মই এখন পৃথিৱী চাকি দেখাই নাপালোহেঁতেন। গতিকে সেই মোৰ জন্মদাতা পিতৃ আৰু মাতৃ আপোনালোকক মই দীঘলীয়াকে পৰি পিনে প্ৰণাম জনাইছো। তাক দেখিছো নতুন চিকাৰ। এতিয়া মোৰ তাণ্ডৱ চা। Oh my god, I can't breathe. I think Omicron is there. Oh my god, I am dying. আবে সাউথ আফ্ৰিকাৰ মানুহবিলাক যে একদম হিন্দী চিনেমা নিচিনা একে, একদম ডাইলগ নিদিয়াকে মৰিবই নোৱাৰে। মোৰ আগত দুটামান ডাইলগ নিদিয়াকে এটি মানে শান্তিয়ে নাপায়। একদম বৰ খাই গৈছে মোৰ ইয়াত থাকি পিনে দেই। বেলেগ জেগালৈ যাওঁ বুলি ভাবিছো আৰু। আবে মৰ দে সোনকালে চুপ। Oh my mother, oh my father, Omicron is taking me to my dead brother. এইটো মই গ'ল। এতিয়া মই ভাবিছো চাউথ আফ্ৰিকালৈ নাথাকো, ইণ্ডিয়ালৈ যাওঁ। লণ্ডন দেখা, পেৰিছ দেখা और देखा जापान, माइकल देखा, एल्विस देखा, सब देखा मेरी जान। सारे जग में कहीं नहीं है दूसरा हिंदुस्तान, दूसरा हिंदुस्तान, दूसरा हिंदुस्तान। ये दुनिया एक दुल्हन, ये दुनिया एक दुल्हन, दुल्हन ये माथे की बिंदिया, टेंग 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 टेंग। ये मेरा इंडिया, ये मेरा इंडिया। I love my India, I love my India. আবে তামাম গান গাই দিছে বে, মজা লাগি গৈছে। বন্ধু মোৰ একদম মন চন বহুত বেয়া হৈ আছে জানানে। এই স্কুল বিলাক আকৌ বন্ধ দিব বে, আকৌ কিবা কৰোণা এটা আহিছে বোলে, এনেকুৱা মাথা চাথা গৰম হৈছে নহয়। কথাটো ময়ো শুনিছো। আৰু এবাৰ যোনটো কৰোণাটো আহিছে নহয় সেইটো বৰ বেলেগ ধৰণৰ কৰোণা, জানা নাই? বেলেগ ধৰণৰ মানে কেনেকুৱা ধৰণৰ কৰোণা বে? কৰোণা যোনটো বেমাৰটো আছে নহয় তাতো বহুত বেলেগ বেলেগ ধৰণৰ ভেৰিয়েণ্ট বিলাক ওলাই থাকে, একদম নতুন নতুনটো সৃষ্টি হৈ থাকে কৰোণা বিলাক। কিন্তু চবতছে বেছি ডেঞ্জাৰাছ আছিল তোৰ আলফা, বিটা, গামা আৰু ডেল্টা। আলফা যোনটো আছিল নহয় সেইটো ইউকেত ওলাইছিল ছেপ্টেম্বৰ 2020ত, বেটাটো ওলাইছিল চাউথ আফ্ৰিকাত, গামাটো হৈছিল তোৰ ব্ৰাজিলত, আৰু চবতছে ডেঞ্জাৰাছটো আছিল তোৰ ডেল্টা যোনটো আমাৰ ভাৰতত হৈছিল অক্টোবৰ 2020ত, যেতিয়া আমাৰ ছেকেণ্ড ৱেভটো হৈছিল যে একদম কৰোণাৰ ছেকেণ্ড যোনটো সংক্ৰমণটো হৈছিল যে তেতিয়া বহুত যে মানুহ মৰিছিল, সেইটো চবতছে বেছি ডেঞ্জাৰাছ আছিল। গোটেই বিশ্বত যিমানবিলাক কেছ হৈছিল নহয় তাৰ 80% যে মানুহ মৰিছিল নহয় চব এই ডেল্টাটোৰ কাৰণে মৰিছিল। ডেল্টাটো বহুত বেছি ডেঞ্জাৰাছ আছিল। কিন্তু এতিয়া যোনটো ওলাইছে নহয় সেইটোতো একদম আৰু বেছি ডেঞ্জাৰাছ বুলি বহুতে কৈছে। বন্ধু আৰু বেছি যদি ডেঞ্জাৰাছ হয় তেতিয়া এখন মানুহ চানুহ বাচিয়ে নাথাকিব বে। কি কথা কৈছ বে? বে আকৌ লকডাউন হ'ব, আকৌ স্কুল বিলাক চব বন্ধ কৰিব, কি কৰিম আমি ঘৰৰ ভিতৰত সোমাই ক না। চবতছে প্ৰথমতে যোনটো নভেল কৰোণা ভাইৰাছ ওলাইছিল নহয় উহানৰ পৰা সেইটোতো বেলেগ ধৰণৰ নিচিনা আছিল। তাৰপিছত লাহে লাহে যোনটো ভাইৰাছটো আছে নহয় সেইটো ডেভেলপ হৈ পিনে ডেল্টা হ'ল। ডেল্টাটো তোৰ উহানৰ যোনটো ভাইৰাছটো আছিল নহয় তাতছে 60% বেছি একদম সাংঘাতিক আছিল। এতিয়া যোনটো আহিছে নহয় অমিক্ৰণটো সেইটোতো 500% বেছি ডেঞ্জাৰাছ হয়। কি কৈছ বে বাটনা? 500% বেছি যদি ডেঞ্জাৰাছ হয় তেতিয়াহ'লে দেখোন একদম শেষে হৈ গ'ল দেখোন গোটেই পৃথিৱীখন। কি ইমান বেছি ডেভেলপ হৈ থাকে? মোৰ একদম ভাল নালাগে এইবিলাক বস্তু ডেভেলপ হৈ থাকিলে। আবে বেটাৰ কথা শুন না, সি বোলে আমাৰ ডেভেলপমেণ্ট হ'লে ভাল নাপায়। কি কাৰণে নতুন নতুন বস্তুবিলাক ওলাই আছে? কৰোণা নতুন নতুন বস্তু কি আলফা বিটা গামা ইমান বস্তুবিলাক কি কাৰণে ওলাই আছে মই বুজি পোৱা নাই একদম।
আরে বা অকল সিহঁতৰহে ডেভেলপমেণ্ট হ'ব লাগে, আমাৰ মানে ডেভেলপমেণ্ট হ'ব নালাগে। একদম আইফোন যেতিয়া ল'ব, একদম প্ৰথমতে 11 ওলালে, তাৰপিছত 12 ওলালে, তাৰপিছত 13 ওলালে, তাৰপিছত 13 কিবা প্ৰ' মেক্স সেইবিলাক ওলালে, সেইবিলাক একদম নতুন নতুন সিহঁতৰ একদম ডেভেলপমেণ্ট হৈ থাকিব, আপগ্ৰেড হৈ থাকিব। আমি কি আপগ্ৰেড হ'ব নালাগে নেকি? আমাৰতো মন আছে আপগ্ৰেড হোৱা। মই কথা এটা বুজি পোৱা নাই বন্ধু, যোনটো বস্তুটো চকু দিয়ে দেখা নাপায় সেই বস্তুটো ইমান একদম ডেঞ্জাৰাছ কেনেকৈ হ'ব পাৰে কচোন? আৰে মোৰ আগৰ যোনটো আছিল নহয়, তাৰ অকল 6টাহে লক্ষণ আছিল। তাৰমানে 6টা লক্ষণ, 6টা স্পাইক আছিল। স্পাইক মানে মোৰ এই যে গোল বলটোত যে একদম এনেকুৱা জোঙা যে আছে সেইবিলাক স্পাইক বুলি কয়। সেনেকুৱা অকল 6টা আছিল, কিন্তু মোৰ 32টা আছে। তাৰমানে 32টা লক্ষণ, ধৰিবই নোৱাৰিব বাপেকে কোনটো সময়ত পাই যাম। জানো পাই কি কাৰণে ইমান বেছি সলনি হৈ গৈ আছে, একদম আপগ্ৰেড হৈ গৈ আছে, ডেভেলপ হৈ গৈ আছে, ময়ো ধৰিব পৰা নাই বন্ধু। কিন্তু বন্ধু এইবিলাক যদি এনেকে হৈ থাকে তেতিয়াহ'লে আকৌ লকডাউন দিব, আকৌ বাহিৰৰ মানুহ আহিব নোৱাৰিব, আকৌ চবফালে বন্ধ হ'ব, একদম অৰ্থনীতি দেখোন শেষ হৈ যাব দেশৰ। মানুহে কি কৰিব? আমাৰ দেউতাহঁত যদি অফিচ চফিচ যাব নোৱাৰে খাব কি? মানে দৰমহা ক'ৰ পৰা পাব, কষ্ট কেনেকে কৰিব, মানে কি হৈ যাব? লকডাউন, আগৰ লকডাউনটো দেখি পিনে একদম এনেকুৱা বেয়া লাগিছে নহয়। কিমান মানুহ যে চাকৰি কৰা মানুহ, একদম চহৰে তহৰে চাকৰি কৰা মানুহ চব আকৌ ঘাঁহলে দাপলি মেলিছে। এতিয়া আকৌ এনেকুৱা যদি হয় একদম বহুত ডাঙৰ সমস্যা হৈ যাব নহয়। আৰে বন্ধু, ইয়াৰ আগতে চাইনাত হৈছিল, গম পাইছ নাই? চাইনাইতো এইটো বস্তুটো আৱিষ্কাৰ কৰিছিল, আৱিষ্কাৰ কৰি পিনে গোটেই পৃথিৱীৰ অৰ্থনীতি শেষ কৰি দিম বুলি ভাবিলে, আৰু অৰ্থনীতি শেষ কৰিলে, সফল হৈ গ'ল। এতিয়া চাইনা একদম পৃথিৱীৰ ভিতৰত 1 নম্বৰ অৰ্থনীতি হৈ আছে। ভাবিছা, অৰ্থনীতি শেষ হৈ গ'ল, লকডাউন হৈ যোৱা মানে চব বস্তু বন্ধ হৈ যায়, চব অৰ্থনীতি শেষ। তাৰমানে এইটো ইনডাইৰেক্টলি গোটেই পৃথিৱীৰ ওপৰত এটা যুদ্ধ কৰিছে চাইনাই, বুজিছনে? সেইটো কৰিছে, আৰু বস্তুটো লুকুৱাই থৈ দিছিল, কাকো কোৱা নাছিল বস্তুটো বাহিৰলৈ ওলাই যাবলৈ কাৰণে। কিন্তু সাউথ আফ্ৰিকাত যোনটো এইটো হৈছিল নহয়, সাউথ আফ্ৰিকাৰ মানুহবিলাক আকৌ ইমান বেয়া নহয়। সিহঁতি গোটেই পৃথিৱীক জনাই দিছে কি আমাৰ ইয়াত নতুনকৈ এটা ভাইৰাছ ওলাইছে, আপোনালোক অকণমান সাৱধান হৈ থাকিব। তাৰমানে কৰোণা যোনটো আপডেটেড ভাৰ্জন অমিক্ৰনটো, সেইটো যে নতুনকৈ যে ওলাইছে সাউথ আফ্ৰিকাৰ মানুহবিলাকে জনাই দিলে। কিন্তু বেলেগ দেশৰ মানুহবিলাকে কি কৰিলে? সাউথ আফ্ৰিকাৰ পৰা কোনো মানুহ আহিব নোৱাৰে, সাউথ আফ্ৰিকাত কোনো মানুহ যাব নোৱাৰে, সাউথ আফ্ৰিকা একদম চব বস্তু বন্ধ কৰি দিলে। আল্টিমেটলি সাউথ আফ্ৰিকাৰ যোনটো অৰ্থনীতি সেইটোতো এতিয়া ডুবি যাব। এতিয়া চোৱা, তোমাৰ ঘৰত কিবা এটা বেমাৰ হৈছে, তুমি সকলোকে কৈছা, বাহিৰৰ মানুহে তোমাক সহায়হে কৰিব লাগে, কিন্তু বাহিৰৰ মানুহে যদি নিজৰ দৰ্জাখন বন্ধ কৰি দিয়ে, তুমিতো অকলশৰীয়া হৈ গ'লা ন। গতিকে বেলেগ যদি ভেৰিয়েণ্ট ইয়াৰ পিছত ওলাই বেলেগ দেশত, সেই দেশৰ মানুহবিলাকে বা সেই দেশৰ চৰকাৰে এইটো বস্তু জনাব নেকি বেলেগ দেশত কি আমাৰ ইয়াত নতুনকৈ এটা ভাইৰাছ ওলাইছে? সেইটো যদি জনাই দিয়ে তেতিয়া বেলেগ দেশবিলাকে সেইটো দেশকো আপোনাৰ লকডাউন কৰি দিব, মানে সেইটো দেশৰ লগতো কথা বতৰা পতা বন্ধ কৰি দিব, সেইটো দেশৰ লগতো আপোনাৰ ব্যৱসায় কৰা বন্ধ কৰি দিব। তেতিয়া সেই দেশখনৰ অৰ্থনীতি নাইকিয়া হৈ যাব। মই অকল এটা কথাই জানো, যোনে সত্যত থাকে, যোনে সঁচা কথা কৈ দিয়ে গোটেই পৃথিৱীক আমাৰ এনেকুৱা সমস্যা আছে, আমাক সহায় কৰক, সেইজন মানুহক সহায় কৰিব লাগে। সেইজন মানুহক সহায় কৰি পিনে সেইজন মানুহৰ যি সমস্যাটো হৈছে নহয়, সেই সমস্যাটো শেষ কৰিব লাগে। তাৰমানে এইটো জেগাতে এইটো ভেৰিয়েণ্ট ওলাইছে নহয়, গতিকে তাত গৈ পিনে একদম গুৰিতে যেতিয়া বস্তুটো মুচৰি মাৰি দিব নহয়, তাৰমানে গৰ্ভতে যেতিয়া হত্যা কৰি দিব নহয়, তেতিয়া সেই বস্তুটো ওলাই নাহে। গতিকে সকলোবিলাক দেখে সেই দেশখনক সহায় কৰিব লাগে, যিমান পাৰে মেডিচিনৰ বস্তু পঠিয়াব লাগে, একদম যিমান ৰিলিফ আছে ৰিলিফবিলাক পঠিয়াই পিনে সেই বস্তুটো, সেই ভাইৰাছটো তাতে শেষ কৰি দিব লাগে, যাতে বেলেগ জেগাত আহিব নোৱাৰে। আপনি এইকেইটা দেখোন বেলেগ বেলেগ কথা পাতি আছে দেখোন। এনেকুৱা যদি হয় তেতিয়াহ'লে দেখোন বহুত সমস্যা হৈ যাব। মোক যদি গৰ্ভতে মাৰি পেলাই মই দেখোন একদম ওলাবই নোৱাৰিম, ক'তো যাবই নোৱাৰিম দেখোন। এইটো মোৰ ব্যক্তিগত কথা, কাৰণ বেলেগ দেশবিলাক যদি মিলি পিনে সেই দেশখনক সহায় কৰে নহয়, সেই দেশখনতো উদ্ধাৰ হ'বই, গোটেই বিশ্বৰে উদ্ধাৰ হৈ যাব। কাৰণ যেতিয়া সকলোবিলাক মিলি পিনে যুঁজটো দিব নহয়, তেতিয়া এই যোনটো কৰোণা মহামাৰীটো আছে, এই মহামাৰীটো নাইকিয়া হৈ যাব। কাৰণ অকলে অকলে যুঁজ দিয়াতকৈ মিলি পিনে একত্ৰিত হৈ যুঁজ দিয়াটো বেছি ভাল, বেছি লাভদায়ক। মা কচম এইকেইটা দেখোন মাথা খাই দিব। ইমান সৰু ল'ৰাকেইটা যদি ইমান চিন্তা কৰিব পাৰিছে, তেতিয়াহ'লে বেলেগ চাইণ্টিষ্টবিলাকে দেখোন চিন্তা কৰি শেষে কৰি দিব, মোক দেখোন মাৰিয়ে পেলাব। নাই 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 দেই, ইণ্ডিয়াত মই বেছি দেৰি থাকিব নোৱাৰো যেনে পাইছোঁ। এতিয়া বন্ধুসকল, কৰোণা যোনটো ভাইৰাছটো আছে নহয়, সেই ভাইৰাছটো উৎপন্ন হোৱা 2 বছৰ হৈ গ'ল, আৰু 2 বছৰ আমি বহুত বেছি কষ্টত থাকিলোঁ। এতিয়া আমাৰ মূল উদ্দেশ্যটো হ'ব লাগে কি যোনটো দেশতে নতুন এটা বস্তু ওলায়, নতুন এটা ভেৰিয়েণ্ট ওলায়, সেই দেশখনকে সহায় কৰিব লাগে, আৰু তাতেই জেগাডোখৰতে গৈ পিনে তাত সেই ভেৰিয়েণ্টটো মাৰি পেলাব লাগে। যেতিয়া মাৰি দিব নহয়, তেতিয়া সেইটো বিয়পা চান্সে নাথাকে। কিন্তু যদি লকডাউন কৰা হয় বা এনেকুৱা একদম পুৰা বন্ধ কৰি দিয়ে, বাহিৰৰ মানুহ আহিব নোৱাৰে, সেনেকুৱা যদি কৰি দিয়ে নহয়, সেনেকুৱা কৰি দিলে বহুত ডাঙৰ সমস্যা হ'ব। সমস্যাটো হ'ব সেই দেশখনৰ অৰ্থনীতিটো বেয়া হ'ব, দেশখনৰ মানুহবিলাকে বহুত বেছিকৈ ভুগিব লাগিব, আৰু গোটেই চৰকাৰখনৰো বহুত লোকচান হ'ব। মুঠতে একদম ডেভেলপমেণ্ট বোলা একো বস্তুৱে নহয়।
কিন্তু আমি যদি গুৰিতে বস্তুটো মাৰি দিওঁ নহয় তেতিয়া বহুত সুবিধা হ'ব সকলোবিলাক দেশৰ কাৰণে সুবিধা হ'ব সকলো বিশ্বৰ কাৰণে সুবিধা হ'ব বন্ধুসকল এটা কথা লকডাউনটো আগৰ বছৰো দিয়া হৈছিল কিন্তু তাৰ পিছতো এই বস্তুটো বিয়পিলে এই বেমাৰটো বিয়পিলে কাৰণ কোনোবা নহয় কোনোবা মানুহ আহি যায় যোনটো মানুহ আপোনাৰ ধৰা নপৰে আৰু সেই মানুহটোৱে বস্তুটো বিয়পাই দিয়ে এতিয়া মূল কথাটো হৈছে সব মানুহ একত্ৰিত হ'ব লাগে গোটেই বিশ্ব একত্ৰিত হ'ব লাগে আৰু কৰোনাৰ বিৰুদ্ধে যোনটো যুঁজ আছে নহয় সকলোৱে মিলি পিনে যুঁজিব লাগে ভেকচিনেশ্যন উলিয়াব লাগে হস্পিটেল বহুত বেছিকৈ বনাব লাগে তাৰ পিছত এইবিলাক কথা চিন্তা কৰিব লাগে আবে বেছি দেৰি ইয়াত থাকিব নোৱাৰি দেই সিহঁতি বৰ বেলেগ বেলেগ কথা পাতি আছে কাৰণ আগৰ লকডাউনে আমাৰ অৰ্থনীতি শেষ কৰি দিলে এতিয়া মানুহবিলাকে এটাই কাম কৰিব লাগে মাস্ক পিন্ধিব লাগে চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে চফা চিকুণ হৈ থাকিব লাগে চাবোন তাবোন দি হাত চাত ধুই থাকিব লাগে আৰু একদম চফা কাপোৰ পিন্ধিব লাগে আৰু চৰকাৰে এটা কাম কৰিব লাগে যিমান ভেকচিনেশ্যন আছে ভেকচিনেশ্যনবিলাক শেষ কৰিব লাগে আৰু নতুন ভেকচিন উলিয়াব লাগে আৰু হস্পিটেলবিলাক আৰু ডেভেলপ কৰিব লাগে হস্পিটেলবিলাকত আৰু যেন একদম বিচনা বেডবিলাক ঠিক কৰে সেনেকুৱা কৰিব লাগে আৰু সেই দেশখনক সহায় কৰিব লাগে মাক কচম এইখিনি জেগাত মই থাকিব নোৱাৰো দেই সিহঁতি একদম বেলেগ বেলেগ কথা কৈ দিছে মোৰে ভয় লাগিছে মই যাওঁ ইয়াৰ পৰা সেইদিনা জন্ম হৈছোঁ ইমান সোনকালে মোৰ মৰিব মন নাই মই যাওঁ দেই ৰাইজ আপোনালোকে যদি বিচাৰিছে কি মই জীয়াই থাকিব লাগে আপোনালোকে মাস্ক নিপিন্ধিব চেনিটাইজাৰ ব্যৱহাৰ নকৰিব তাৰপিছত গা চা নুধুব লেতেৰা হৈ থাকিব চব মানুহৰ লগত হেণ্ডশ্বেক কৰিব একদম পুৰা একদম আলিংগন কৰিব যিমান পাৰে চবৰ লগত একদম ধুনীয়াকৈ মিলা প্ৰীতিৰে থাকিব যিমান পাৰে ভোজ খাব যাব আৰু তাৰপিছত একদম পাৰ্টি কৰিব যাব যিমান ইচ্ছা সিমান কৰিব মানে মানুহৰ লগত আপোনাৰ মানুহৰ মাজত সোমাই থাকিব তেতিয়াহে মই জীয়াই থাকিব পাৰিম দেই ৰাইজসকল আপোনালোকে মোক একদম আশীৰ্বাদ কৰক আৰু ৰাইজ আহক একেলগে মিলি পিনে এই বেমাৰটোৰ বিৰুদ্ধে আমি যুঁজ দিওঁ কৰিলোঁ